নমস্কাৰ ষ্টুডিঅ'ৰ মজিয়াত মই প্ৰিয়মজ্যোতি হাজৰিকা আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ টাইমিনি লৈ আহিছোঁ এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ পুনৰ জনসাধাৰণৰ ওপৰত মাধমাৰ চৰকাৰৰ কিয়নো জীৱনদায়িনী ঔষধৰ ওপৰত এবাৰ মূল্য বৃদ্ধি হ'ব 11 বিধকৈ অতি প্ৰয়োজনীয় ঔষধৰ ওপৰত এবাৰ মূল্য বৃদ্ধি হ'ব আৰু 50% পৰ্যন্ত মূল্য বৃদ্ধি হ'ব ঔষধৰ আৰু ঔষধৰ দাম বৃদ্ধি হ'ব 50% পৰ্যন্ত আৰু এটা দেখিবলৈ পোৱা গৈছে ইটোৰ পিছত হিটো অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত মূল্য বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে যোৱাকালি দিনটোত পেট্ৰলৰ মূল্য বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে আৰু আজিৰ দিনটোত জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি হোৱাৰ খবৰ আহি পৰিছে আৰু আমি সবিশেষ গ্ৰাফিক্স প্লেটৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো লৈছো এই মুহূৰ্তৰ এক বিশেষ খবৰ আকৌ দাম বৃদ্ধি হ'ব ঔষধৰ 11 বিধকৈ অতি প্ৰয়োজনীয় ঔষধৰ দাম বৃদ্ধি পাব পুনৰ জনসাধাৰণক মাধমাৰ চৰকাৰৰ কিয়নো দাম বৃদ্ধিত অনুমোদন জনাইছে চৰকাৰে ৰাষ্ট্ৰীয় ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটিয়ে দাম বৃদ্ধিৰ বাবে জনাইছিল অনুৰোধ আৰু সৰ্বোচ্চ মূল্য 50% অনুমোদন চৰকাৰৰ পুনৰ জনসাধাৰণৰ ওপৰত এক প্ৰকাৰে মাধমাৰ দিবলৈ সাজু হৈছে চৰকাৰ হাপানী থেলাছিয়াম যক্ষ্মা মানসিক ৰোগৰ লগতে আৰু কেইবাবিধো ঔষধৰ বাঢ়িব দাম মুহূৰ্তত জনাই আছো সমাজক এটা ডাঙৰ খবৰ আকৌ দাম বৃদ্ধি হ'ব ঔষধৰ 11 বিধকৈ অতি প্ৰয়োজনীয় ঔষধৰ দাম বৃদ্ধি পাব আৰু পুনৰ জনসাধাৰণৰ ওপৰত এক প্ৰকাৰে মাধমাৰ দিছে বুলি ক'ব লাগিব আৰু কিয়নো দাম বৃদ্ধিত অনুমোদন জনাইছে এবাৰ চৰকাৰে ৰাষ্ট্ৰীয় ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটিয়ে দাম বৃদ্ধিৰ বাবে জনাইছিল অনুৰোধ সৰ্বোচ্চ মূল্য 50% অনুমোদন চৰকাৰৰ পুনৰ জনসাধাৰণক মাধমাৰ দিবলৈ সাজু হৈছে চৰকাৰ কিয়নো ইটোৰ পিছত হিটো অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত মূল্য বৃদ্ধি দেখিবলৈ পোৱা গৈছে আৰু যোৱাকালি দিনটোত পেট্ৰলৰ ওপৰত যি মূল্য বৃদ্ধি আৰু আজিৰ দিনটোত জীৱনদায়িনী ঔষধৰ ওপৰত মূল্য বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে আৰু 11 বিধকৈ অতি প্ৰয়োজনীয় ঔষধৰ দাম বৃদ্ধি হ'ব বুলি খবৰ আহি পৰিছে পুনৰ জনসাধাৰণক মাধমাৰ চৰকাৰৰ এবাৰ দাম বৃদ্ধিৰ অনুমোদন জনাইছে চৰকাৰে ৰাষ্ট্ৰীয় ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটিয়ে দাম বৃদ্ধিৰ বাবে জনাইছিল অনুৰোধ সৰ্বোচ্চ মূল্য 50% অনুমোদন এবাৰ চৰকাৰৰ আৰু পুনৰ জনসাধাৰণক মাধমাৰ দিবলৈ সাজু হৈছে চৰকাৰ হাপানী থেলাছিয়াম যক্ষ্মা মানসিক ৰোগৰ লগতে আৰু কেইবাবিধো ঔষধৰ বাঢ়িব দাম এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ আমি নিউজ টাইমিনি দৰ্শকসকলক জনাই আছো আকৌ দাম বৃদ্ধি হ'ব ঔষধৰ 11 বিধকৈ অতি প্ৰয়োজনীয় ঔষধৰ দাম বৃদ্ধি পাব পুনৰ জনসাধাৰণক মাধমাৰ দিবলৈ সাজু হৈছে চৰকাৰ কিয়নো দাম বৃদ্ধিত অনুমোদন জনাইছে চৰকাৰে ৰাষ্ট্ৰীয় ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটিয়ে দাম বৃদ্ধিৰ বাবে জনাইছিল অনুৰোধ আৰু সৰ্বোচ্চ মূল্য 50% অনুমোদন চৰকাৰৰ আৰু পুনৰ জনসাধাৰণক মাধমাৰ দিবলৈ এবাৰ সাজু হৈছে চৰকাৰ হাপানী থেলাছিয়াম যক্ষ্মা মানসিক ৰোগৰ লগতে আৰু কেইবাবিধো ঔষধৰ বাঢ়িব দাম এই মুহূৰ্তত জনাই আছো সবাতোকৈ এক গুৰুত্বপূৰ্ণ খবৰ কিয়নো ৰাজ্যত ইটোৰ পিছত সিটো অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত মূল্য বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে আৰু যোৱাকালি দিনটোত পেট্ৰলৰ মূল্য বৃদ্ধি হৈছে লগতে আজি জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে লগতে অত্যাধিক সামগ্ৰীৰ ওপৰতো মূল্য বৃদ্ধি দেখিবলৈ পোৱা গৈছে আৰু আজিৰ দিনটোত 11 বিধকৈ অতি প্ৰয়োজনীয় ঔষধৰ দাম আৰু আজিৰ দিনটোত 11 বিধকৈ অতি প্ৰয়োজনীয় ঔষধৰ দাম বৃদ্ধি হ'ব পাৰে আৰু পুনৰ জনসাধাৰণক মাধমাৰ দিবলৈ সাজু হৈছে চৰকাৰ কিয়নো এবাৰ দাম বৃদ্ধিত অনুমোদন জনাইছে চৰকাৰে